নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এজন বিশেষ ব্যক্তিক আপোনালোকক লগ কৰাই দিম। তেওঁ আন কোনো নহয়, তেওঁ মোৰ বন্ধুৱে হয়। তেখেতে বিশেষকৈ গান আৰু শৰীৰ চৰ্চাৰ লগত জড়িত। তেখেতে এবাৰ নতুনকৈ এটা গান ৰিলিজ কৰিছে। তেখেতেনো কি গান ৰিলিজ কৰিছে তেওঁৰ পৰা আমি শুনিবলৈ ইচ্ছা কৰিম। এজন ব্যক্তি যিজনে সংগীত তেওঁৰ প্ৰিয়, তেখেতে এতিয়া নতুন এটি গান ৰিলিজ কৰিব বিচাৰিছে। কওকচোন আপুনি কোনটো গান ৰিলিজ কৰিব বিচাৰিছে? নতুনকৈ এতিয়া গীত আহি আছে, ফাগুনৰ ৰিম চিম বতাহে বুলি। গীতটি বহুত দিনৰ আগতে বনোৱা হ'ল। ভাবিছোঁ নতুনকৈ এতিয়া আকৌ শ্বুটিং কৰি দিম বুলি, এইখিনিতে ৰিলিজ কৰিম আৰু এসপ্তাহ দুসপ্তাহৰ ভিতৰতে। আগৰ গানটো যোনটো সমাজবাদী আছিলে, গানটোত বহুতে বহুত ধৰণৰ মৰম দিছে। নেক্সট এতিয়া আকৌ নতুনকৈ চাগে আপোনালোকৰ আশীৰ্বাদতে নতুনকৈ আকৌ বনাব পাৰিছোঁ। অকণমান যদি গুণগুণাই দিব পাৰে তেতিয়া আমাৰ ভাল লাগিব। Let's go. ধন্যবাদ বহুত, তোমাৰ সুন্দৰ কণ্ঠ আহি আছে। আপোনাক মন কৰিবা অকণমান লেট হ'ব, এইটো চেনেলতে দিম। চেনেলৰ ধন্যবাদ থাকিল তোমালৈ আৰু বৰ বৰ মৰম যাচিছোঁ। আজিলৈ ব্লগটি ইমানেই। ধন্যবাদ।